তোমালোকে যেহেতু কেন্দ্ৰৰ নিয়ম অমান্য কৰি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে 3 বছৰৰ কাৰণে বহিষ্কাৰ কৰা হ'ব, সেইটো মই ঘোষণা কৰি দিছোঁ। হেল্ল' এভৰিৱান, দিছ ইজ পাপু সোণোৱাল। পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক এটা নতুন ভিডিঅ'লৈ। আজি ৰাতিপুৱা ওলাইছোঁ হাজিকাচি, কিয়নো আজিৰ পৰা মেট্ৰিক এক্সাম আৰম্ভ হ'ব। তো মই তালৈকে যাম। ভণ্টি ভাইটি কিছুমান আছে, সিহঁতক মানে শুভেচ্ছা দিবলৈ যাম আৰু। তো এতিয়া মই তাতে যাম, তাতে গৈ লগ পাই আছোঁ আপোনালোকক। A few moments later. চ' গাইজ, মই ফাইনেলি আহি পালোঁ ইয়াত। আপোনালোকে দেখিবলৈ পাইছে ইয়াত চাৰিওফালে পূৰা ভিৰ ভাৰ, মানুহৰ ভিৰ, ষ্টুডেণ্টবোৰো আহিছে, লগতে গাৰ্জেনবোৰো আহিছে। আপোনালোকে চাওক এবাৰ চাৰিওফালে। আহিছা? আচ্ছা, চৰি, তোমাৰ নামটো কি আছিলে? বিতুপন দত্ত। বেষ্ট অফ লাক। স্বপ্নম চুলতানা, বেষ্ট অফ লাক। ভালকৈ এক্সাম দিবা। বেষ্ট অফ লাক। বেষ্ট অফ লাক। পাৰিছনে? নামটো কি তোমাৰ? টাকি লাগাছো। বেষ্ট অফ লাক। ভালছে এক্সাম দিবা দেই। তুমি ক'ৰ পৰা? সুইটি শৰ্মা। বেষ্ট অফ লাক। ভালছে এক্সাম দিবা। তুমি ক'ৰ পৰা আহিছা? গিনে মমুৰা। নামটো কি আছিলে তোমাৰ? কি কৈছা? অনুজ দাস। বেষ্ট অফ লাক। ভালকৈ এক্সাম দিবা। বেষ্ট অফ লাক। আৰু গাইজ, বৰ্তমান এতিয়া মানে ভিতৰলৈ প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নাই। সকলো ষ্টুডেণ্টবোৰ এনেকৈ ৰখি আছে। অলপ দেৰি পিছতে গেটখন খুলি দিব আৰু ভিতৰলৈ পৰীক্ষা হললৈ সোমাব পাৰিব। আৰু এয়া হৈছে আপোনাৰ জনাই হাই ছেকেণ্ডাৰী স্কুল। ইমানবাৰ অনুৰোধ কৰা আচলতে আপোনালোকে ইয়াত থিয় হৈ থাকি কি কৰিব? আপোনালোকে ইয়াত নিজৰ ল'ৰা ছোৱালীৰ লগত থিয় হৈ কি কৰিব পাৰে? ইয়াত ওচৰৰ কাৰণে আহিছে, বাহিৰত যদি পৰীক্ষা দিবলৈ যায় তেতিয়াহ'লে কি কৰিব? গাৰ্জেন নহব, গাৰ্জেনসকলে পিছুৱাই যাওক। লাহে 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 গাৰ্জেনসকলে নহব, গাৰ্জেন নহব, কোনো গাৰ্জেনে নহব। লাহে 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 গাৰ্জেন নহব। তোমালোকে যিহেতু কেন্দ্ৰৰ নিয়ম অমান্য কৰি কেন্দ্ৰত প্ৰৱেশ কৰিছা, যদি কোনো ছাত্ৰৰ পকেটৰ পৰা যদি এটুকুৰা যদি কাগজ পায়, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে 3 বছৰৰ কাৰণে বহিষ্কাৰ কৰা হ'ব, সেইটো মই ঘোষণা কৰি দিছোঁ। তোমালোকে নিয়ম ভংগ কৰি যিহেতু সোমাইছা, সেইকাৰণে পকেটৰ পৰা যদি কাগজৰ টুকুৰা পায় তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰীক 3 বছৰৰ কাৰণে বহিষ্কাৰ কৰা হ'ব। আমি সেইকাৰণে আগৰ পৰা পুলিচ প্ৰশাসনক দিয়া হৈছে, কাৰণ যোৱা কোনোবা এটা বছৰত 2 বছৰ 3 বছৰমান আগত ঠিক এনেকুৱা এটা কেছ হৈছিলে। সেইকাৰণে আমি আগতীয়াকৈ যিহেতু পুলিচ প্ৰশাসনক আমি চিঠি দিছিলোঁ, এতিয়া সেইমতে পৰ্যাপ্ত পৰিমাণে নোহোৱাৰ কাৰণে এইদৰে ছাত্ৰ ছাত্ৰীসকলে বলপূৰ্বক খেলি সোমাই গৈছে। যদিও সোমাই গৈছে, তেওঁলোকক মই বিশেষকৈ নিৰীক্ষকসকলক সম্পূৰ্ণৰূপে তেওঁলোকক মই জোৰ দিম, যাতে কোনো এটা পৰীক্ষা আৰম্ভ হোৱাৰ আগতেই সেই ছাত্ৰ ছাত্ৰীসকলৰ পকেটত যিমানখিনি কাগজ পাতি আছে সম্পূৰ্ণৰূপে মই উলিয়াই দিবৰ কাৰণে পৰীক্ষা আৰম্ভ হোৱাৰ আগতেই মই তেওঁলোকক নিৰ্দেশ দিম। মই সেইখিনি কম, সময় নাই। মই বিশেষকৈ এতিয়া ইণ্ডিভিজুৱেলসকলক মই সেই কথাটো ক'ব লাগিব। সেইকাৰণে যদি কিবা আছে অলপ পিছত যোগাযোগ আৰক্ষী ইয়াত সহযোগ কৰা নাই বুলি আপুনি জানে? আৰক্ষী মানে সহযোগ নাই কৰা বুলি নকওঁ, তেওঁলোকে
দিছে, দুজন দিছে, দুজনে যথেষ্ট নহয়। ছাৰ মোক কিমান ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে পৰীক্ষাত? আমাৰ আজি এই কেন্দ্ৰত এইবছৰ 726গৰাকী ছাত্ৰ ছাত্ৰী আছে। এণ্ড গাইজ এয়া হৈছে এক্সাম হলৰ ভিতৰৰ দৃশ্যটো। ইয়াৰ ভিতৰত সোমাই আহিবলৈ অনুমতি দিয়া নাছিলে বাৰু। মই বহুতখিনি ৰিকুৱেষ্ট কৰাৰ পাছত ইয়ালৈকে সোমাই আহিব দিলে। অলপ দেখুৱাম বুলি মই ইয়াত সোমাবলৈ বিচাৰি আছিলোঁ ভিতৰলৈকে, তো এতিয়া অনুমতি দিলে। এয়া চাওক আপোনালোকে এক্সাম হলৰ পৰিৱেশটো। সোমাব দিলে। তোমালোকে এক্সাম দিয়া নাই নেকি? লাষ্ট কৰিছে। কোনে দিছে এক্সাম? ভাইটিয়ে দিছে। আচ্ছা আচ্ছা আচ্ছা।